তিৰুধায়ন মই যামগৈ প্ৰৱেশটো পাই মই পুনৰ প্ৰৱেশ কৰি অৰ্থাৎ নাযাওঁগৈ ক'ত শ্ৰীমদ ভাগৱতৰ নামত অৰ্ণৱ মানে হ'ল সাগৰ বা সমুদ্ৰ মই ভাগৱত ৰূপী মহাসমুদ্ৰৰ মাজত প্ৰকাশমান হৈ থাকিছোঁ আৰু মোৰ ৰূপটো হ'ব তেন্ময় বাংময় মূৰ্তি মোৰ ৰূপ হ'ব বাংময় ৰূপ অৰ্থাৎ বাক যুগ মই মানে বাংময় শব্দ ব্ৰহ্ম ৰূপত মই প্ৰকাশমান হৈ থাকিম আৰু মোৰ শব্দ ব্ৰহ্ম ৰূপ বাংময় মূৰ্তি শ্ৰৱণাত সেৱনাত পাঠাত দৰ্শনাত পাপন আছিনি এটি জীৱই যেতিয়া শ্ৰৱণ কীৰ্তন দৰ্শন আৰু সেৱা এই চাৰিটা পথেৰে মোৰ কাষলৈ আহিব তেতিয়া সেই জীৱৰ শৰীৰৰ পৰা কায় বাক্য মনৰ পৰা পাপ শক্তি নাইকিয়া হৈ যাব আৰু তেতিয়া মোৰ কৃপা এই জীৱই লাভ কৰিব পাৰিব আৰু এনেকৈ কলিৰ মনুষ্যই কলিৰ পৰা দেশৰ পৰা পৰিত্ৰাণ পাব পাৰিব আৰু ভাগৱতৰ মূল দৰ্শন কি হয় আৰু ইয়াকে আমি সৰ্বপ্ৰথমে কোৱা হৈছিল যে পৰীক্ষিত নামাৰকে জীৱ আত্মাই অপৰাধ কৰিছে ক্ষত্ৰিয়ৰ ধৰ্ম হ'ল মৃগয়া কৰা যাগ যজ্ঞ পূজা পাতল কৰা যিটো ব্যাসদেৱে লিখিছিল যাৰ যেন জাতি ধৰ্ম দিলা কৰিছে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চাৰিও জাতিৰ জাতিগত ধৰ্ম ব্যাসে প্ৰচাৰ কৰিছিল ক'ত চাৰি বেদে 14 শাস্ত্ৰ 17 ভাগি পুৰাণত নিৰন্তৰে কপোল লোৱাই লৈ তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ অপমান বিনা কাৰণত পশুপক্ষে প্ৰাণ হৰণ কৰাটোকে জাতিগতভাৱে জাতিবিলাকৰ ধৰ্ম কৰ্ম বুলি প্ৰচাৰ কৰিলা ব্যাস নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন নকৰ প্ৰকৃতি কহিলা তুমি আনকে ধৰ্ম কৰ তুমি প্ৰত্যক্ষৰূপ কৃষ্ণ নামত জীৱৰ গতি হ'ব এই কথাটো তুমি নেদেখুৱালা 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ দেখুৱাই দিলা তুমি আন ধৰ্মবিলাকৰ জৰিয়তেহে জীৱৰ মংগল হ'ব ইহাতৰ কিচিলৰ ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব এহি অভিপ্ৰায় সেইটোৱে হ'ল তোমাৰ পৰম অন্যায় যাৰ কাৰণে তোমাৰ কায় বাক্য মন চিত্ত শুদ্ধ নোহোৱা হ'ল স্থিৰ নোহোৱা হ'ল আপোনালোকে জানে মহামহন্ত যে বদৰী আশ্ৰমত জ্ঞান বহি আছে উগল থুগল মনেৰে আৰব্য কি 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখিলে উত্তৰটো পোৱা নাই কিয় তেনেকুৱা হৈছে অধমুখে জ্ঞান বহি আছে বদৰী আশ্ৰমত তেনেতে দেৱঋষি নাৰদৰ আগমন হ'ল আৰু নাৰদে আহি কোনে কোনে ব্যাসক উত্তৰটো প্ৰদান কৰিছে যে মূল উপদেশে কৰা ভাগৱত শাস্ত্ৰ সেই জ্ঞান তোমাক মই উপদেশ দিছোঁ তুমি আকৌ এভাগ শাস্ত্ৰ প্ৰণয়ন কৰা যি শাস্ত্ৰৰ নাম হ'ব মহাভাগৱত প্ৰচাৰিত গোবিন্দৰ গুণনাম মাত্ৰ ইয়াত প্ৰকাশ কৰা কেৱল গোবিন্দ মহাপ্ৰভুৰ গুণগান গোবিন্দৰ গুণনাম গোৱা বান্ধৱ গোবিন্দৰ গুণনাম গোৱা গোবিন্দৰ নামেকে মুকুতি খাহিব হবে আশ্ৰমে বিশ্বয়া হে বান্ধৱ হবে আশ্ৰমে বিশ্বয়া গোবিন্দৰ নাম ইয়াত প্ৰকাশ কৰা যি নামত জীৱৰ পৰম গতি নিহিত হৈ আছে আৰু সেই পৰম সত্যটো উপলব্ধি কৰিলে ব্যাসে আৰু উপলব্ধি কৰি কি কৰিলে হৃদয়ত কৃষ্ণক কৰিলা ধ্যান কৃষ্ণ মূৰ্তিক দেখিলত আছে বিদ্যমান যে হৃদয়ত কৃষ্ণ মূৰ্তিক দৰ্শন পাই গ'ল হৃদয়ত যেতিয়া কৃষ্ণ ধ্যান কৰিলে তেতিয়া হৃদয়তে কৃষ্ণ তত্ত্বৰ উপলব্ধি হ'ল অনুধাৱন হ'ল আৰু হোৱাৰ লগে কি দেখা পালে বামপাশে মায়া দক্ষিণত ভক্তিমান দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈল গাঁও বাওঁফালে মায়াক দৰ্শন পালে সোঁফালে ভক্তিক দৰ্শন পালে আৰু দেখাৰ পাছত দুহানো মধ্যস্থভাৱে আছা ভগৱন্ত যে মায়া আৰু ভক্তিৰ মাজত
তাৰ পিছতে পৰীক্ষিত ৰজাৰ আগত মহামানী ভূপগুৰুৱে প্ৰকাশ কৰিছে, সেই ৰাজন, তুমি জানিব বিচাৰিছিলা যে কলিত জীৱবিলাকৰ স্বভাৱবিলাক কেনেকুৱা হ'ব, সত্ৰ ত্ৰেতা দ্বাপৰ কলিত ধৰ্মৰ লক্ষণটো কেনেকুৱা হ'ব মই প্ৰকাশ কৰিলোঁ, কিন্তু সেই ধৰ্মবিলাক আচৰণ কৰিবলৈ যাওঁতে কলিত অৱস্থান কৰা জীৱবিলাকৰ বাপ আইসকলৰ স্বভাৱটো কেনেকুৱা হ'ব। অহু কলি যুগ দুনাই শুনিও নৃপতি, নকৰিবে দুষ্ট কলি কোননো সংগতি। কলিযুগৰ বিষয়ে তোমাক মই পুনৰ ক'বলৈ আগবাঢ়িছোঁ, তুমি শুনা। এৰালে শুইবে মলমতি একো নাচৰিবে পুণ্য, পাৰিবে বিস্তাৰ খাইবে কিন্তু ভাগ্য শূন্য। শুইবে মলমতি একো নাচৰিবে পুণ্য, যিহেতু কলিৰ কৰাল কাষত পৰি মনবিলাক মলেৰে ভৰপূৰ হৈ যাব, সেইকাৰণে পুণ্য উপাৰ্জন কৰিব নোৱাৰিব। পাৰিবে বিস্তাৰ খাইবে, খাব পাৰিব বহুত, কিন্তু ভাগ্য শূন্য হ'ব। আতি দিন দুখী বিত্ত নহিবে প্ৰচুৰ, তথাপি পাতকী লোক হৈবে কামাতুৰ। দুখীয়া বুলি কলিযুগত বৰ বিশেষ মানুহ এজন নাথাকিব আৰু। এতিয়া কলিযুগত কোনোবা দুখীয়া মানুহ আছে জানো? কোনো নাই দুখীয়া, সকলো একেবাৰে আমাৰ আনন্দৰ ঢেকীয়াল ফুকনে যে কৈ গৈছিল, হাবি গুচি কি হ'ব, ফুলবাৰী হ'ব। এতিয়া হৈছেগে বাৰু, হৈ আছে, কেঁচা ৰাস্তা পকা হ'ল, এতিয়া বাঁহৰ ঘৰ কি হ'ল, ইটাৰ হ'ল। এই সমস্তখিনি কথা আমি চকুৰ আগতে দেখি থাকোঁতে দেউতাসকলে দেখিয়ে আছে সুন্দৰভাৱে। দেখি থাকোঁতে কলিৰ যুগত অসম ৰাজ্যকে ধৰি ব্ৰহ্মাণ্ডৰ সমস্তখিনি ৰাজ্য ইমান উন্নতিৰ পথত দুপে আগবাঢ়িছে। যিটো সময়ত দেউতাসকলে ৰেডিঅ' শুনিছিল অনাতাঁৰ যন্ত্ৰ, সেই ৰেডিঅ'টো কিন্তু এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে চিনিকে নাপায়। যিটো সময়ত দেউতাসকলে টিভি চাইছিল, টেলিভিশ্যন, এতিয়া কিন্তু সেই টেলিভিশ্যনটোৰ সলনি এতিয়া এটা বস্তু আহিল, সেইটো হ'ল কেৱল মোবাইল। সেই মোবাইলটোতে ঘড়ী আমি ব্যৱহাৰ নকৰোঁ, মোবাইলটোতে সময় ওলায়। ৰেডিঅ' শুনিবলৈ কিনিবলৈ প্ৰয়োজন নাই, মোবাইলটোতে সকলো FM ৰেডিঅ' বাজি থাকে। চাবলৈ টিভিৰ সময়ৰ কাৰণে আমাক মোবাইলটো ল'লে সকলোখিনি মোবাইলটোতে আমি চাই থাকিব পাৰোঁ। ডিজিটেল ইণ্ডিয়া হৈ গ'ল বৰ্তমান সময়খিনি, ডিজিটেল ব্ৰহ্মাণ্ড হৈ গ'ল, কিমান পৰিৱৰ্তন হৈ গ'ল। গতিকে দুখীয়া বুলি আমি কোনো ক'ব নোৱাৰোঁ। কিন্তু শাস্ত্ৰই কৈছে তথাপি পাতকী লোক শুইবে কামাতুৰ, তথাপি কিন্তু কলিৰ মনুষ্যবিলাক অতি পাপী হ'ব আৰু কামাসক্ত হ'ব। প্ৰমাণ হিচাপে পাইছে, কিবা এটা উৎসৱ পাৰ্বণ হোৱাৰ লগে লগে বাতৰিত প্ৰকাশ পায় আমুকগৰাকী কন্যা ধৰ্ষিতা হ'ল, কেৱল কামনা নাছিলে। আমুক গাঁৱত আমুক অনুষ্ঠানটো হৈ যোৱাৰ পাছতে হাবিৰ মাজত এটি নিষ্পাপ দেৱশিশু উদ্ধাৰ হ'ল। কিমানখিনি আপোনালোকে বাতৰি পাই আছোঁ মুহূৰ্তে মুহূৰ্তে। অথচ ধৰ্মীয় অনুষ্ঠান হৈয়ে আছে কথাৰ বিপৰীতে। ধৰ্ম কৃষ্ণৰ কথা শুনিছোঁ, কিন্তু আমাৰ মাজৰে হয়তো কোনো এজন ভাই বন্ধু যুৱক যুৱতীয়ে আমি সেই কৰ্মটো কৰিবলৈ কিন্তু কুণ্ঠা বৈশী নকৰোঁ। শাস্ত্ৰই সেইখিনিকে জ্ঞান প্ৰদান কৰিছে আমাক। বেইচা সম কৰিবে নাৰী সমস্তে অসতি, পৰ পুৰুষ অপযাইবে তেজী নিজ পতি। আইসকলৰ কাৰণে কলম লিখিছে গুৰুজনে যে নাৰীসকল সতীৰ বিপৰীতে অসতী হ'ব আৰু নিজৰ স্বামীজন থাকোঁতেও বিয়া হ'ব এজনলৈ, কিন্তু ডিভৰ্চ দিবলৈ উঠি পৰি লাগে। দেখিয়ে আছে, বাতৰিবিলাকত পায়ে আছে, তিনিমহীয়া কেঁচুৱাই এৰি থৈ পলাই গৈছে। ইমানখিনি কথা আমাৰ সৰ্বজনৰে বিদিত, আৰু সেইখিনি যে কলিৰ কৰাল দেশত কৰিলে জীৱৰ তেনেকুৱা হ'ব, এই কথাখিনি বৰ্তমান প্ৰকাশ কৰিছে। আৰু আজি নামঘৰত পঢ়ি থকা আইসকলৰ
হয়তো 95% আইৰে শিৰত পুৰণি ভাগ কিন্তু নাই। আৰু আমাৰ অসম মুলুকত জন্মগ্ৰহণ কৰা এগৰাকী সতী নাম হ'ল ৰাধিকা। ৰাধিকাই গুৰুজনাৰ কৃপাধন্য হৈ টেম্পনি জানটোক ভেটা দিবলৈ যাওঁতে ব্ৰহ্মপুত্ৰৰ পানী কিন্তু পলহে আনিব পাৰিছিল। কিয়? অপৰাধটো প্ৰকাশ কৰিছিল। অপৰাধটো কি আছিল যে বাৰীত ভাপ মাৰি কলপাত এখিলা কাটিবলৈ যাওঁতে মূৰত লৈ যোৱা পুৰণিখন খহি পৰাৰ বাবে বৰজনাকে মুখখন এক ক্ষণৰ বাবে দেখা পাইছিল। এইটোৱে হয়তো মোৰ পাপবোধ অলপ কৈছে লাগি আছে। গুৰুদেৱ আপুনি কৃপা কৰক। এইবোলে সত্য কথাটো গুৰুৰ আগত প্ৰকাশ কৰাৰ কাৰণে পাছৰ বাৰ পানী আনোতে কলহত যোৱানো কমি অহা নাই, পানী আনো কিন্তু বাঢ়ি আহিছে কলহৰ লগত। এনেকুৱা সতী শান্তি আছিল ৰাধিকা। কিন্তু আজি কলিৰ মনুষ্য আইগৰাকীয়ে হয়তো উৰণীখন পাহৰি গ'ল। উৰণীৰ মুহূৰ্তত কলিৰ নাৰী কেনেকুৱা হ'ব এই ব্যৱস্থাটো আমাৰ দৰ্শন কৰে। তাৰপিছত কৈবেক প্ৰচুৰ চুৰ ডকাইতৰ কলিত পাখণ্ডে কৰিব বেদ কথক দুখী পাখণ্ডৰ মুখত শিকিবে ধৰ্ম জ্ঞান কলিত কৰিলে পাখণ্ডক বহুমান। এইখিনিতে দুটা কথা আহি পৰিছে। দুটা কথা এনেধৰণৰ যে কলিত হৰিৰ কীৰ্তন বিনাৰী আৱৰণ নাহিকে বুজা। গুৰুজনাই কৈছে কলিযুগত কৃষ্ণ নাম আশ্ৰয় নকৰাকৈ ঈশ্বৰৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'ব নোৱাৰে, এইটো ধ্ৰুৱ সত্য। সেইকাৰণে ঈশ্বৰ কৃষ্ণদেৱৰ সেৱাৰ বিপৰীত নিয়মটো যিসকলে সমাজত দাঙি ধৰিব সেইসকলক শাস্ত্ৰত পাখণ্ড বুলি কৈছে। আৰু যদি প্ৰাণজিৎ নামৰ ক্ষীণমিন শৰীৰটোক আপোনাৰ মহামহন্তই আজ্ঞা কৰি আসনত বহুৱাই ভাগৱতৰ মাধ্যমেৰে কৃষ্ণ কথাৰ বিপৰীত নিয়মখিনি যদি আজি কৈ থাকোঁ তেতিয়াহ'লে আমাকেই শাস্ত্ৰই কণ্ঠত পাখণ্ড বুলি। আৰু আমাৰ নিচিনা এনে পাখণ্ডবিলাককে মান সন্মান কৰি গামোচা চেলেং পিন্ধাই সমাজৰ বাপ আইসকলে, বয়োবৃদ্ধ বৈষ্ণৱসকলে, দেউতাসকলে, ব্ৰজধামৰ লক্ষ্মী স্বৰূপত গুচি সদৃশ আই মাতৃসকলে এনেকৈ ধৰ্মৰ জ্ঞান ল'ব বুলি শাস্ত্ৰৰ সিদ্ধান্ত লৈছে। যদিহে কৃষ্ণ নামৰ বিপৰীত চিন্তাখিনি আমি প্ৰকাশ কৰোঁ তেতিয়া তেওঁ পাখণ্ড বুলি সিদ্ধান্ত লৈছে। গতিকে তেওঁলোকক পাখণ্ডৰ মুখতে ধৰ্মৰ জ্ঞান হয়তো কোনো সমাজত শিকি থকাও পৰিলক্ষিত হয়। গতিকে আমি কথাখিনি অকণমান ভাল ধৰণে চিন্তা কৰিবলৈ চেষ্টা কৰাটো কিন্তু সময় আহি পৰিল। সেইকাৰণে আমি অকণমান আগতে এই ব্যক্তিগত চিন্তাৰ কথাখিনি, অধিৱেশনৰ কথাখিনি টানি অনা হৈছিল এইখিনি কথাৰ বাবে। গতিকে আমি যিমানেই জ্ঞানী নহওঁ কিয়, আমি যিমানেই কৃষ্ণ ভক্ত নহওঁ কিয়, ভক্ত হ'বলৈ চেষ্টা নকৰোঁ কিয়, ক'ৰবাত নহয় ক'ৰবাত আমাৰ অজ্ঞানকৃতভাৱে ভুল হৈ যোৱাটো স্বাভাৱিক। সেইকাৰণে আমি চিন্তা কৰাটো শাস্ত্ৰই কৈছে অতিথি দেহটো হ'ব, অতিথিক ঈশ্বৰ জ্ঞান কৰিবা। সেইকাৰণে আমি সকলোৱে যাওঁ আজি মূৰত গৃহ তীৰ্থটো অধিক পবিত্ৰ ধৰি আশিব, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা পবিত্ৰ। সেই ব্যক্তিজন যদি জগতৰ গুৰু বুলি স্বীকাৰ কৰিছোঁ তেতিয়াহ'লে সেই ব্যক্তিজনকে আমাৰ শংকৰ সংঘৰ হয় নে নহয়টো কেলৈ বিচাৰ কৰিব। যদি ব্যক্তিজন জগতৰ গুৰু বুলি শাস্ত্ৰই কৈছে, অতিথি দেৱো ভৱ বুলি কৈছে, তেতিয়াহ'লে আপোনাৰ মোৰ বৃহৎ জগতৰ গুৰু উপস্থিত হ'ল অতিথি দেৱো ভৱ হিচাপে। তেতিয়াহ'লে তেওঁৰ সমাজৰ নামটো কি উদাহৰণৰ প্ৰয়োজন? তেওঁ কোন সমাজৰ, তেওঁ কোন সম্প্ৰদায়ৰ, তেওঁ শিক্ষাগত অৰ্হতা কিমান, এইবিলাক সোধাৰ অধিকাৰটো আপোনাক মোক লাগে। অতিথি এজন উপস্থিত হৈছে আপোনাৰ মোৰ গৃহত, গতিকে তেওঁক আপুনি মই ঈশ্বৰ জ্ঞান কৰি সেই গৃহস্থী ধৰ্মৰ নীতি নিয়ম শাস্ত্ৰই যে শিকাইছে তাক আমি পালন কৰিবলৈ চেষ্টা কৰাটোৱে হ'ল ভাগৱতৰ মূল লক্ষ্য। কিন্তু আমাৰ বহু সমাজ ব্যৱস্থাত এইখিনি নিয়ম থাকে যে আমাৰ সমাজৰ হ'লে ঘোষা গাই কৰি সেৱা কৰোঁ, আৰু যদি আমাৰ সমাজৰ নহয় তেতিয়াহ'লে তেওঁক আমি অকণমান হীন চকুৰে চোৱা দেখা যায়। গতিকে এই ব্যৱস্থাখিনি আমি বুজিবলৈ চেষ্টা কৰাটো খুব প্ৰয়োজন। জীৱিকা কৰা যায় নজানে প্ৰজাকে দেখাইব চিন্তি ধনৰ নিদানে এৰিলে কবি যে জাতি ধৰ্ম নিৰন্তৰ
স্ত্ৰী ধন দুহিত মাত্ৰ কুই পেট আন একো জীৱিকাৰ কথা ৰজাই বুজিবলৈ চেষ্টা নকৰে। প্ৰজাকে খাইব চিন্তি ধনৰ নাম জ্ঞান। সাম্প্ৰতিক সময়ত দেখিয়ে থকা হৈছে যে আপোনাৰ ধনৰ ৰাশিকে ৰজাসকলে কৰ তুলি তুলি আকৌ আপোনাক এনেকৈ সন্তুষ্ট কৰি আছে। তাৰ পিছতে সিদ্ধান্ত দিছে এৰি বেক দিজে জাতি ধৰ্ম নিৰন্তৰ। ব্ৰাহ্মণসকলে জাতিগত যিটো ধৰ্ম এইবিলাক ত্যাগ কৰি বিপৰীত চিন্তা কৰিব, স্ত্ৰী ধন দুইটা মাত্ৰ কৰিব তত্ত্ব। স্ত্ৰীৰ প্ৰতি ব্ৰাহ্মণসকল আসক্তি হ'ব, কিবা এটা কৰ্ম কৰিবলৈ যাওঁতে ধনৰ প্ৰতি আসক্তি হ'ব। গতিকে এইখিনিতে আকৌ এটা আহি পৰে এনেকুৱা কথা যে প্ৰাণজিৎ নামৰ এই হিন্দী শৰীৰটোক যেতিয়া উদ্যোক্তা মণ্ডলীৰ দুইজনমান বাপে আপোনাসম মহামহন্তৰ আজ্ঞা ক্ৰিয়গত কৰি আজি মহান অনুষ্ঠান ভাগিলে নিমন্ত্ৰণ অৰ্থাৎ আজ্ঞা কৰিছিল যে প্ৰাণজিৎ তুমি আমাৰ সমাজলৈ আহিব লাগিব। আজি আমাৰ অনুষ্ঠান আছিল গুৱাহাটী, কিন্তু গুৱাহাটীৰ অনুষ্ঠান ভাগ কেঞ্চেল কৰি এদিন নে দুদিনৰ আগত আপোনাসবে যোগাযোগ কৰাৰ বাবে আমি তেজপুৰৰ অনুষ্ঠান ভাগি আমি প্ৰাধান্য দিয়া হ'ল, গুৱাহাটীৰ অনুষ্ঠান ভাগ বাতিল কৰা হ'ল। সেইকাৰণে আমি আহি আজি আপোনালোকৰ মাজত উপস্থিত হোৱা হ'ল। আৰু তেতিয়া আমাক যোগাযোগ কৰিবলৈ সুধিছিল বাপ আপুনি যেতিয়া আমাৰ মাজলৈ আহিব যাতায়াতৰ নামত আপোনাক কিমান পইচা দিয়া হ'ব। আমাক সুধিছিল যিজনাৰ বাবে যোগাযোগ কৰিছিল। আৰু তেতিয়া আমি কোৱা হৈছিল বাপ কি দিব কি নিদিব সেইটো আপোনালোকৰ উদ্যোক্তা মণ্ডলীৰ বিচাৰ, কিন্তু আমি আপোনালোকৰ অনুষ্ঠানলৈ যাওঁতে আপোনালোকে যদি ভাবিছে যে ছুপাৰ বা প্লেনত আহিব তেতিয়াহ'লে আমি তেনেধৰণে যাব নোৱাৰোঁ, কাৰণ সময়টো অকণমান দিগদাৰ হয় মিলাবৰ বাবে। সেইকাৰণে আমি পাৰ্চনেল এখন গাড়ী লৈ যাম। গতিকে চিন্তা নামৰ উদ্যোক্তা মণ্ডলে কেনেকৈ চিন্তা কৰে কি কৰে আপোনালোকৰ কথা। আৰু এইখিনি মুহূৰ্ততো ভাগৱতৰ পদে আমাক কৈছে যে এৰি বেক দিজে জাতি ধৰ্ম নিৰন্তৰ, স্ত্ৰী ধন দুইটা মাত্ৰ পূৰ্বৰ লোকৰ। স্ত্ৰীৰ প্ৰতি আসক্তি হ'ব ব্ৰাহ্মণসকলৰ আৰু ধনৰ প্ৰতি আসক্তি হ'ব। এতিয়া আমাকো যদি আপোনালোকে মহান দায়িত্ব অৰ্পণ কৰাৰ লগে লগে আমি যদি শিৱসাগৰৰ পৰা ফোন যোগে ক'লো হয় যে আমি যাম আপোনালোকৰ কাৰণে 25,000 মান টকা দিব লাগিব, তেতিয়াহ'লে ভাগৱতৰ পদে কোৱা মতে আমিও পাহৰ। আমি যদি সেই ভাৱনাযুক্ত হৈ এই কৰ্মটোত আগবাঢ়ো, সেইকাৰণে আমি ভাগৱত দৰ্শন বুজিবলৈ চেষ্টা কৰিলে এটাই উত্তৰ যে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে নিলয়, কৃষ্ণৰ কৃপাটো যেনে গোচৰা সংসাৰত হয়। এই মানে গীতাৰণী অৰ্থাৎ ভগৱন্ত ভক্তিৰ মাধ্যমেৰেহে লাভ কৰিব পাৰি ভগৱন্তৰ কৃপা। ভক্তিযুক্ত যুক্ত মানে যোগ। যেতিয়া কায় বাক্য মনৰ লগত আমি ভক্তিক যোগ কৰি ৰাখিম তেতিয়া ভগৱন্তৰ কৃপা হ'ব। আৰু ভগৱন্তৰ কৃপা হোৱাৰ লগে লগে জীৱই এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিব। পুৰুষৰ আত্মবোধ, পুৰুষ মানে জীৱ, পুৰুষ মানে বাপসকলৰ কথা নাই কোৱা। পুৰুষৰ আত্মবোধ অৰ্থাৎ জীৱ আত্মাই চিন্তা কৰিব লাগিব যে মই ক'ৰ পৰা আহিলোঁ, কিয় আহিলোঁ, ইয়াৰ পৰা যাওঁতে মই ক'লৈ গুচি যাম, এই শৰীৰটোত মই সোমাই থকাৰ অৰ্থ কি। এই চিন্তাবিলাক যেতিয়া আমি কৰিম তেতিয়াহে ভগৱন্তৰ পূৰ্ণ কৃপা আমি লাভ কৰিবলৈ সক্ষম হ'ম। যদি আহিলোঁ আৰু কাণ মাৰ কাঠ খাওঁ, আনিব লাগে, মাৰিব লাগে, কাটিব লাগে, খাব লাগে। আৰু শাস্ত্ৰই কৈছে এই চাৰিটা শব্দৰ বিপৰীতে গুৰু, দেৱ, নাম আৰু ভকত। আন মাৰ কাঠ খাওঁ ইয়াক এৰি গুৰুদেৱ নাম ভকতৰ মাধ্যমেৰে জীৱন আগবঢ়াবলৈ চেষ্টা কৰা, তেতিয়া ভগৱন্তক ভক্তিযুক্ত পুৰুষৰ আত্মবোধ অৰ্থাৎ নিজক বিশ্লেষণ কৰা। তোমালোক মনে মনে থাকা এইটো ভাগৱত দৰ্শন নহয়, ভাগৱত দৰ্শন মই মনে মনে থাকা। অৰ্থাৎ তেওঁলোকৰ কি ভুল হৈছে এইটো নহয়, আমাৰ কি ভুল হ'ল, মোৰ কি ভুল হৈ আছে বাক্যৰ লগত, মোৰ কি ভুল হৈ আছে শৰীৰৰ ধৰ্মৰ ক্ষেত্ৰত, মোৰ কি ভুল হৈ আছে মনৰ ধৰ্মটো আচৰণ কৰিব। এইটোহে ভাগৱতৰ মূল বিষয়বস্তু।
সেইকাৰণে তেওঁ আমুকলৈ গ'ল, তেওঁ তামুকলৈ গ'ল, এইবিলাক ঠিক